নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ভেলুৱা এণ্টাৰটেইনমেণ্ট চেনেললৈ। দীপ আজি আমি ক'লৈ গৈ আছোঁ? আমি যাই আছোঁ উলুবাৰী কাছাৰী বস্তিত। আমাৰ ভাঙা টিভিৰ অনুষ্ঠান আছে আৰু সকলোকে লগ পাম বুলি আশা কৰিলোঁ। আৰু ইফালে আমাৰ বুন্দিয়া আছে। বুন্দিয়া বাই, কেনে খবৰ? বহুত ভাল। আমাৰ এটা নতুন সহপাঠী আহিছে। সহপাঠী মানে আগৰে বাৰু অনামিকাৰ লগ বাল্য বন্ধু। আৰু আজি যিমানখিনি ভিডিঅ' হয় তাতে চববিলাক দেখাব আমাৰ অনুষ্ঠানৰ। আমাৰ ভকলাদাৰ খুব ধুনীয়া চেনেল, সকলোৱে চাওঁ বুলি আশা কৰিলোঁ। ভেলুৱা এণ্টাৰটেইনমেণ্ট। ভেলুৱাই সদায় যেনেকৈ ভাঙা টিভি এণ্টাৰটেইনমেণ্ট দিয়ে আৰু সেই ভেলুৱা এণ্টাৰটেইনমেণ্টতো বঢ়িয়া এণ্টাৰটেইনমেণ্ট দি থাকোঁ। আৰু সকলো আদৰি লৈছে বাৰু, আৰু আগত ল'ব বুলি আশা কৰিছোঁ। আমি যাই আছোঁ, দেখাই যাই থাকিম। সঞ্জীৱে গাড়ী চলাই আছে, আমাৰ বগামূলা। সঞ্জীৱ কাঞ্জিয়া সকলো চাই থাকিব দেই। আমি চিপাঝাৰ পাৰ হৈ এয়া ঐতিহাসিক নাৰিকলী শিৱ মন্দিৰ পালোঁ। প্ৰভু ভোলানাথৰ চৰণত সেৱা জনালোঁ ইয়াৰ পৰাই, যাতে আমি অনুষ্ঠানটি ভালকৈ কৰিব পাৰোঁ আৰু ভালে কুশলে ঘূৰি আহিব পাৰোঁ। ল'ৰাকেইটা বা এই আজাৰা অঞ্চলৰ ল'ৰা ছোৱালীকেইটা আজাৰাটো আগৰে উন্নত, এতিয়াও বহুতখিনি উন্নত হৈ গৈছে। এই দেউতাহঁত আছে কাৰণে আপোনালোকে বেলেগত প্ৰগ্ৰাম চাবা কৰিব যাব লগা হোৱা নাই। আমাকো ইমান ধুনীয়াকৈ অনুষ্ঠানত মাতাৰ কাৰণে এই কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকক খাই মৰম বুলি আমি আহিছোঁ, হয়নে নহয় বাৰু? আমাৰ খেতিকে আকৌ দুটা তিৰি আছে, তথাপিও বুঢ়া বুঢ়া খুৰীকেইটাহে আগতে চকুত পৰে। নাচাই এতিয়া এনেই এই ত্ৰিশীয়া মানুহবিলাকৰ বেছি জবান হয় নহয়নে নাই বাৰু? এই খুৰীহাত আগত বহি আছাৰ কাৰণে চকুত পৰছি। মই অলপমান কথা পাতিছোঁ। আজিকালি আকৌ ছোৱালীবিলাক বা ঝিয়াবিলাক ক'লে নাজানে খুৰীহাত তিৰিবিলাকহে যায় আকৌ ক'লেহে। আমাৰ আকৌ আহোঁতে সেই আমাৰ বৰ্তমান বুঢ়িয়াৰ লগত পুৰা কাণ পেহী মাৰি আছে। মই বোলো গায়ে নেকি? এই কিবা কবি নে নকোৱা? বাৰু মইতো আহিছোৱে। এই মান্নাই মাৰি কিয় লৈ আহিব লাগে ইয়াতে? টকা চব এটা লৈ দিব লাগে নেকি? লৈ আহিছোঁ একো ৰাইজে কোৱা কাৰণে। ইয়াতে ইমান ধুনীয়াকে দৰ্শকবিলাক ভুজিয়াক চাবাহে ৰখি আছে। ভুজিয়াক বেছি ভাল পায় না বুঢ়িয়াক বেছি ভাল পায় বাৰু? ভুজিয়া সেয়া দেখছা, ভুজিয়াক বেছি ভাল পায়। মই এটা আকৌ ঘৰত যাওঁ। সেইকাৰণে মই কৈছো এই সন্মান খেলোৱাৰ আগত মোৰ লগত ঘৰত যাওঁ। মোৰ লগত এতিয়া মই নানো। এই দাদাহঁতে কৈছে দুটা কইনা লৈ আহিবি বুলি। মই নাজি নহয় কাৰণে লৈ আহিছোঁ। মোৰ কেতিয়াবা মোৰে বিৰক্তি লাগেহে। এইবাৰ ভাল পাই আনিলোঁ, এইটো কণা লাগি আনিলোঁ চাই আনি হ'লে এই জ্বালা হৈছে এতিয়া আহি পেলাই চাইছোঁ ইটো ইফালে টানে সিটো সিফালে টানে। আপোনাক এটা কথা কওঁ, বুঢ়া মানুহে খাই ভাল পায় বিৰি। আপুনিনো কিয় লৈ ফুৰাব লাগে চবতে এইডাল কঠল হামতিৰি? হেৰি চাহত ভিজে খাই ভাল লাগে মুড়ি। এই মান্নাই মাৰি নেচাকিয়া দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী। ভীমকলৰ গুটি এনেকুৱা এটা চট দিম, চৰত থিয়াই লবি মুটি। চাহ চেনা চেকেনি তই বেটি হৈ গৈছা মস্ত এটা চেকেনি। ভাত খোৱা চৰু তই এটা মস্ত হালোৱা গৰু। ইমান ধুনীয়াকে ৰাইজে ইমান গণ্যমান্য অনুষ্ঠানটোত মাতছি, এতিয়া ভালকে চাই আছে। এতিয়া কাজিয়া কৰা কচোন বাইদেউ। বাৰু আপুনি যি আইভাৰতে ইমান কথা কৈ আছে, আপোনাৰ নামটোনো কি? মোৰ নামটো হৰিচাই খুৰীহাত। আপোনাৰ নামটো হৰিশ। আপোনাৰ তিৰিটোৰ নাম পাৰভিচ। ল'ৰা ছোৱালী 2 পিচ। গলত কি এইটো? গলত এইটো তাবিজ। আৰু জেপত কি লৈ আছে আপুনি? জেপত এইটো চেমিজ। কাৰ কাৰণে? লেডিজ। আপুনি একদম দূৰত যাই পোৱা ঠাইখনৰ নাম কি? একদম দূৰত যাই পোৱা ঠাই হ'ল পেৰিছ। আপুনি যে ভৰিখন বেকাকে আছে, কিবা বেমাৰ নেকি? এইটো পেৰালাইচিছ। আগতে কিবা বেমাৰ আছিল নেকি? আগতে কিবা বেমাৰ আছিল, সেইটো হ'ল হেপাটাইটিছ। এতিয়া কিবা বেমাৰ হৈ আছে? এতিয়া কিবা বেমাৰ হৈ আছে মোৰ জণ্ডিছ। আপুনি যে ইমান সুখেখিনে গৈছে, আপুনি কি খাইহে? পেৰালাইচিছ। হ'ব দে আৰু নুসুধো। বেয়া পিছে কথাখিনি ফিনিছ। তাৰপিছত কি সুধে বাৰু? বেয়া পাইছে নেকি আপোনালোকে? আমাৰ কেতিয়াকে চাই ভাল পায় নে চিপিয়াই চাই ভাল পায়? আমি ঘৰে চলি আপোনালোকৰ মাজত হাঁহি হওঁ বুলি আহিছোঁ। গতন দায়ো মাতিলা,
কাৰণ গাঁওখনক পাহৰি বান্ধি আপোনালোকে ইমান ধুনীয়াকৈ চাই আছা আৰু খুৰীহঁত দাদাহঁতে চাই আছে কাৰণে আমি কৰি আছোঁ বা আমি কৰি আছোঁ কাৰণে আপোনালোকে চাই আছা আৰু আপোনালোকে এনেকুৱা মনোৰঞ্জন দি যাব চেষ্টা কৰি দিম আপোনালোকে চাই থাকিব আৰু যদি আমাৰ কমিটি কৰোঁতে কিছুমান উচিত শব্দ উপস্থাপন কৰোঁ ঘৰে চলি ক্ষমা কৰি দিবি অঁ নহয় নহয় Papa, oh kuliah pada dia kasi ayah bisa kan berkuah mana naik ini, kalau ada modal ini mana lagi, kosong lagi, jika lagi huai jika babar huai. Dada, kau makai itu huai tu kau naik, kau makai tu dia huai dia ni. Kau mana kasi ni? Kau kita kini kau makai ni tak boleh sekali ni tu. Naik jangan naik. Kau tak kini ni ni. Oh, session baru. Mau iman dunia kaya aja. Apa? Session baru. আজিকালি মন নহলে কত এটা অনুষ্ঠান নাযায় খুৰীহঁত দাদাহঁত মানে নহয় বাৰু কাজ এখন নাযায় বিয়া এখন নাযায় সভা এখন নাযায় এইফালে হাই হাই মদ খালি মানুহ কি হয় সি হজত পোৱা নাই ভাইহাত এইফালে দিয়া অ' দাদা এইফালে দিয়া আছো এইফালে দিয়া বঢ়িয়াকৈ ৰাইজে ইমান সুস্থভাৱে অনুষ্ঠানটো উপভোগ কৰি আছে কিন্তু মদ খাই কৰিবি এইফালে গা বোলে মই কৈছোঁ এই অনুষ্ঠানটো মদ খোৱা মানুহ নাই বুলি এই মদ খোৱা মানুহ এটা ওলাল আহিলি কৈছোঁ বাৰু কিনো কৰিবি এতিয়া ঠিক আছে ঠিকে আছে আৰু নোখোৱা মানুহবিলাকৰ ৰাস্তা দি গাড়ী কিনি মাৰি থৈ যাব গাড়ী দি এইফালে দিয়া তোমার মধ্যে আমার না দে দাঁড়াগিনি নগর আমায় না ইমান ধুনীয়াকৈ শৃংখলা বৰ্তমানে হাই হুলি নাই কাজিয়া পেচাল নাই মই কৈছোঁ এই অনুষ্ঠানটো নোখোৱা মানুহ নাই গাঁওখনত নাই ইয়াৰে ৰাজস্থান ইয়াৰে ল'ৰা ছোৱালীয়ে কৰি শুনি বহুত আগবাঢ়ি গৈছে সেই মুখ্য নাই বুলি কওঁতে কেতিয়া ওলাইছে সেই মুখ্য মানুহ এটা কেতিয়া মুখ্য আহিছা ইমান ধুনীয়াকৈ চাই আছে ৰাইজে চিনি পাইছোঁ এতিয়া কোন ভালে বিহুখান অনুষ্ঠান কোনে পাচ্ছি আরে মই পাচ্ছ না আরে আমার মুখান মাছলি বে আরে তুই যে খাইবি তুই মুখে চলি গেবে আর না খাবি বেয়া বস্তু ৰ এই ৰাজা ইমান ধুনীয়াকৈ অনুষ্ঠান উপভোগ কৰি আছে তই মুখ কেতিয়া ওলাইছা আহি মদ কিমান বেয়া বস্তু গম পাইছানে নাই মই মদ খাই পোৱা নাই কিন্তু কেতিয়াবা খাব লগা হৈ কাৰোবাৰ লগত পৰি ভালে নাখালেও হয় কাৰণে আরে বান্দরের নারিকল আরে মোর একটা খাইছিলি না আর ফোন করছ না মোর তো সামনে পাগল আছে গমে না ভাই আরে উড়ি উড়ি যাই আরে মোর খালি উড়ি উড়ি যাই ওই রজত তোমার গাড়ি কহিলি টাপলাপুরি যাই এই ৰ কাজিয়া আৰু আমাৰ ভাই ভাই মিলনৰ অভাৱৰ কাৰণে বিদেশী আহি আমাৰ বৰফল পাইছে আৰু বৰফিলাখন আমি এই পাৰি দিছোঁ আৰু অসমীয়া যদি মান খেলিব পাৰে আৰু অসমীয়া যদি ইংৰাজ খেলিব পাৰে তেতিয়াহ'লে অসমীয়াই কোবাই কোবাই এই বিদেশীক খেলিব নোৱাৰিব কাৰণ এইখন শংকৰ মাধৱৰ দেশ এইখন আজান ফকীৰৰ দেশ এইখন লাচিত মূলাৰ দেশ শংকৰ মাধৱৰ বৰগীতৰ আধিৰে আজান ফকীৰৰ জিকিৰৰ মহিমাৰে লাচিত মূলাৰ তেজৰ চাৰিকিৰে আমি অসমখন ধুনীয়া কৰি আছিলোঁ ধুনীয়া কৰি যাম আমি না হিন্দু না মুছলমান না খ্ৰীষ্টান না জৈন আমাৰ জীৱনে মৰণে চিৰদিন এটাই পৰিচয় আমি অসমীয়া জীৱনে মৰণে সদায় অসমীয়া হৈ থাকিম বিশ্বজাতক বুকু ভিন্দা কম এই আমি অসমীয়া হয় তাকো কেৰেপ নকৰোঁ কেতিয়াও নকৰোঁ আমাৰ জাতত হিন্দু মুছলিম বাদ দিয়ক আমি ভাই ভাই একতাৰ এনাদৰে বান্ধ খাই আছোঁ বান্ধ খাই যাম চিৰদিন বান্ধ খাই যাম কোনোবা ভাগ ভাগ কৰিব পাৰে তই হিন্দু তই মুছলমান তই খ্ৰীষ্টান তই জৈন লোক নালাগিবি আৰু এতিয়াও লোক নালাগিবি আমি একতাৰ এনাদৰিয়ে অসমীয়া হৈ আমি জীয়াই আছোঁ অসমীয়া হৈ জীয়াই থাকিম চিৰদিন জীয়াই থাকিম
গতিকে সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আপোনালোকে ইমান সুন্দৰকৈ অনুষ্ঠানটি আয়োজন কৰিছে। অনুষ্ঠানটি আয়োজন কৰি আমাকো অকণমান আপোনালোকৰ মাজত চিনাকি হ'বলৈ সুবিধা দিছে। তাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনতো আপোনালোকে এনেদৰে আমাক মৰম আৰু আশীৰ্বাদ দি যাব, কিয়নো ভাঙা টিভি আগুৱাই যাবলৈ লাগিব মাথো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। আপোনালোকক মনোৰঞ্জন দিবলৈ যাওঁতে যদি আমাৰ কিবা ভুল হৈছে তেতিয়া এনেকৈ ৰাইজৰ মৰম আশীৰ্বাদ আৰু উৎসাহত আমাৰ অনুষ্ঠানটো সামৰণি মাৰিলোঁ। এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম আৰু আপোনালোককো বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকক অনুৰোধ জনালোঁ সোনকালে যেন ছাবস্ক্ৰাইব কৰি লয় আৰু চাই থাকিব ভেলুৱা এণ্টাৰটেইনমেণ্ট। ধন্যবাদ।